হেল্ল' সকলোকে মোৰ নমস্কাৰ। আজি মই শুকান মাছৰ চাটনি বনাম। তাৰ কাৰণে এইখিনি ল'লোঁ। ইয়াত জলকীয়া, নহৰু আৰু ইয়াত পিঁয়াজ। আৰু জলকীয়াটো আপোনালোকে যিমান জ্বলা খায় সেই হিচাপে দিব পাৰে। আৰু ইয়াতে আছে শুকান মাছ। এয়া মই গৰম পানীত ধুই লৈছোঁ। 4টা আছে, যিটো নেকি কয় পুঠি মাছ বুলি, শুকান পুঠি মাছ আৰু সেইটো। এতিয়া মই এইখিনি গোটেইখিনি একেলগে মিক্সিত পিচি ল'ম। তাৰপিছত ইয়াতে নিমখ, হালধি, জিৰা গুড়ি আৰু জলকীয়া গুড়ি অলপ জোখমতে দিলেই হ'ল। সেইখিনি দি তেল অলপ সৰহকৈ দি তেলত মানে কম জুইত বহু সময় ভাজিব লাগিব। তাৰপিছৰখিনি মই আকৌ দেখুৱাই আছোঁ। এইখিনি মই ৰেডি কৰি লওঁ দেই। এইখিনি বনাই ৰেডি হৈ গ'ল। মই তেলতে আকৌ 2টা সৰু সৰু পিঁয়াজ দিলোঁ। দি পেলাই অলপ সময় ভাজিলোঁ। অলপ সময় কিন্তু ভাজিব, নহ'লে টেষ্টটো আপোনালোকে ভাল নাপাব খাই। তাৰপাছত এইটো ফ্ৰিজত বহুত দিন থ'ব পাৰিব বনাই পেলাই, অলপো নষ্ট নহয়। আৰু ৰংটো ইয়াত কেমেৰাত ভাল অহা নাই, এনেই ৰংটো খুবেই ধুনীয়া হয় আৰু ধুনীয়া হৈছে দেখিবলৈ, খাবলৈ বৰ সোৱাদ হয়। এবাৰ এনেকৈ খাই চাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব।